আজি হাউচ প্লেণ্ট লাভাৰসকলৰ বাবে মই খুব ইণ্টাৰেষ্টিং প্লাণ্ট এটা লৈ আহিছোঁ আৰু আপোনালোকে এই প্লাণ্টটোৰ বিষয়ে জানি কিন্তু খুব ভাল পাব আৰু এই প্লাণ্টটোৰ নাম হৈছে ট্ৰাডাছেন্সিয়া স্পেথেচিয়া। এইটো ইয়াৰ বটানিকেল নেম আৰু ইয়াৰ বহুত পপুলাৰ নাম আছে। মই কৈ যাওঁ শুনকচোন নামবিলাক: ৰ'য়' ডিছকালাৰ, বোট লিলি, অয়েষ্টাৰ প্লাণ্ট, মছেছ ইন দ্য ক্ৰেডল, মছেছ ইন দ্য বোট। এইবিলাক হৈছে ইয়াৰ অন্যান্য নাম। প্লাণ্টটো খুবেই ধুনীয়া দেখাত আৰু ইয়াৰ দুটা ভেৰাইটি মোৰ লগত আছে আৰু এই পাতবিলাক এখন তৰোৱালৰ নিচিনা জোঙা জোঙা, ওপৰ ফালটো সেউজীয়া আৰু তলফালটো পাৰ্পল কালাৰৰ। এই বোট লিলি জোপাৰ দুটা ভেৰাইটি মোৰ লগত আছে। এটা এইটো দেখিছেনে, পাতবিলাক সম্পূৰ্ণ সেউজীয়া, আৰু আন এটা হৈছে এইটো হৈছে ভেৰিগেটেড লিভছ। ইয়াৰ পাতখন চাওকচোন কিমান ধুনীয়া, পাৰ্পল কালাৰটো আছে, হোৱাইট গ্ৰীণ সকলো মিক্স হৈ আছে আৰু দুইটা প্লাণ্টৰে পাতৰ তলৰ ভাগ কিন্তু সম্পূৰ্ণ পাৰ্পল কালাৰ আৰু দুইটা প্লাণ্টৰে পাতবিলাক জোঙা জোঙা এখন তলোৱাৰৰ দৰে। দেখিবলৈ খুব ধুনীয়া লাগে আৰু প্ৰায় ডালবিলাক বাঢ়ি যায়, তললৈ ওলমি আহে। গতিকে এই প্লাণ্টটো আপুনি কিন্তু হেঙিং বাস্কেটতো লগাব পাৰিব। দেখিছেনে কিমান ধুনীয়া ভেৰিগেটেড যিটো লিভছ, বৰ ধুনীয়া। এয়া চাওক। আৰু এই সৌন্দৰ্যৰ কাৰণে এই প্লাণ্টটোক হাইলি অৰ্নামেণ্টেল প্লাণ্ট বুলিও কোৱা হয়। বোট লিলিবোৰ ফুলা গছ। জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত ইহঁতৰ ফুলবিলাক ফুলে আৰু ফুলবিলাক এনেকৈ ফুলে নহয়, এটা নাৱৰ দৰে আৱৰণৰ মাজত সৰু সৰু বগা বগা ফুল ফুলে। আপোনাৰ দেখিলে এনেকুৱা লাগিব এখন নাৱৰ ভিতৰত যেন যাত্ৰীবিলাকে চাফাৰ কৰি আছে। সেইকাৰণে হয়তো এই প্লাণ্টটোৰ নাম বোট লিলি দিলে নেকি, আৰু মছেছ ইন দ্য ক্ৰেডল। কিন্তু এটা কথা, বোট লিলিজোপা ফুলিবলৈ হ'লে কিন্তু ই পৰিপক্ক হ'বই লাগিব। পুৰত বোট লিলিজোপাতহে ফুল ফুলে আৰু ফুল ফুলিবৰ কাৰণে কিন্তু ই এটা অনুকূল বাতাবৰণ পাব লাগিব। তেনে গছতহে বোট লিলিৰ ফুল ফুলে। বোট লিলিবিলাক পেৰিনিয়েল প্লাণ্ট হয়। ইহঁতে 1 ফুটৰ পৰা 1.5 ফুট পৰ্যন্ত ওখ হয়। মেক্সিকো, ৱেষ্ট ইণ্ডিজ আৰু চেণ্ট্ৰেল আমেৰিকাৰ ইহঁত থলুৱা উদ্ভিদ হয় আৰু ইহঁতে ট্ৰপিকেল আৰু ছাব ট্ৰপিকেল ক্লাইমেটটোত খুব ভালকৈ ইহঁতৰ গ্ৰ' হয় আৰু ইহঁতক পানী বেছি নালাগে আৰু শিপাও বহুত বেছি তললৈ নাযায়। আৰু এই বোট লিলিবিলাক কাটিঙৰ পৰাই হয়। ইয়াৰে যদি এটা ডাল আপুনি কাটি মাটিত গুজি থয় বা পানীটো যদি থয়, খুব সোনকালে ইয়াৰ শিপা ওলাব। আৰু বোট লিলি ফুলৰ গুটিও হয় বুলি কয়, কিন্তু গুটিৰ পৰা মই যিহেতু গছ কৰা নাই সেইকাৰণে আপোনালোকক মই সেইটো নিশ্চিতভাৱে ক'ব নোৱাৰিলোঁ, কিন্তু কাটিঙৰ পৰা আপোনাৰ বোট লিলি হ'বই। বোট লিলিজোপাৰ ডালবিলাক কোমল আৰু ফ্লেচি, মানে পানী জমা হৈ থকাৰ দৰে, আৰু খুব থুনুকা। অলপ হাতখন লাগিলে আপোনাৰ ভাগি যায় আৰু সেইকাৰণে ইহঁতৰ ৱাটাৰ ৰিকুৱাৰমেণ্টছ, পানী বৰ বেছি নালাগে। কম পানীটো ইহঁতৰ কাৰণে সমস্যা নহয়। এই যে দেখিছে ডালটো, ইয়াৰ পৰা দেখিছে শিপা ওলাইছে চব। এনেকুৱা ডাল এটা কাটি আপুনি ইয়াৰ নতুন পুলি কৰিব পাৰিব। মই কি কৈ আছিলোঁ, পানীৰ কথা। কম পানী ইয়াৰ সমস্যা নহয়, কিন্তু অধিক পানীটো ইয়াৰ কাৰণে হয়তো বিপদজনক হ'ব পাৰে। আৰু মাটিটো ৱেল ড্ৰেইন চইল কৰিব আপোনালোকে। বাৰীৰ মাটি, অলপ বালি আৰু গোবৰ সাৰ মিক্স কৰিয়ে আপুনি মাটিটো প্ৰস্তুত কৰি লগাব পাৰিব। আৰু এই ছাঁ পৰা ঠাইতো ইয়াৰ গ্ৰ'থটো ভালেই হয়। তথাপিও গছ এজোপাৰ শ্ৰীবৃদ্ধিৰ কাৰণে ৰ'দ লাগিবই। গতিকে দিনটোৰ 5-6 ঘণ্টা ৰ'দ ইহঁতক দিব আপুনি, আৰু তেতিয়া ইয়াৰ উজ্জ্বলতাটো বাঢ়িব। এই প্লাণ্টটো আপুনি হেঙিং পটত লগাব পাৰিব আৰু গ্ৰাউণ্ড কভাৰৰ কাৰণে কিন্তু এই প্লাণ্টটো খুব ভাল। আৰু ছেপ্টেম্বৰ অক্টোবৰ মাহত ইহঁতৰ পাতবিলাক অলপ শুকাই যায়। সেই শুকান পাতবিলাক আপুনি পৰিষ্কাৰ কৰি দিব, তেতিয়া গছজোপা দেখিবলৈ অলপ ভাল হ'ব। আৰু এটা কথা, ইহঁতৰ ডালবিলাক ভাঙিলে যিহেতু এটা ৰস ওলায়, সেই ৰসটো কিন্তু কেতিয়াবা হাতত লাগিলে আপোনাৰ স্কিন ইৰিটেশ্যন হ'ব পাৰে। সেইকাৰণে সৰু ল'ৰা ছোৱালী আৰু পোহনীয়া জীৱ জন্তু যদি আছে আপোনাৰ, তেন্তে সিহঁতৰ পৰা আপুনি সাৱধান হ'ব, যাতে সিহঁতৰ চকু বা হাতত ইয়াৰ ৰসটো নালাগে। আৰু এইজোপা খুব ধুনীয়া প্লাণ্ট, আপুনি ঘৰত লগাব।